এজন মুখ্যমন্ত্ৰীৰ মুখেৰে এনেকুৱা কথা হ'ব নাপায়। কেনেকৈ এইটো বাংলাদেশ হ'ব? ইয়াত যদি অসমৰ বেংগলী হিন্দু, বেংগলী স্পিকিং হিন্দু মুছলমান একত্ৰিত হয়, টি গাৰ্ডেনো যদি লগতে প্লাছ হয়, তথাপিওতো এইটো বাংলাদেশ কৰিব নোৱাৰিব। ইমান সহজ নাকি এইটো বাংলাদেশ হৈ যাব? এনেকৈ যিবোৰ সমষ্টি পুনৰ্গঠন যিটো হৈছে, যিটো লিষ্ট ওলাইছে, ইয়াততো এনেই 102টা সমষ্টিতে এনেই মানে গাইখুটিৰ মানুহৰ আছে। ইয়াত মুছলমানৰ হাতত সমষ্টি কেইটা আছে? বাংলাদেশ কৰিব লাগিব। বেংগলী হিন্দু মানুহৰ হাতত সমষ্টি কেইটা আছে? আজি ত্ৰিপুৰা, আজি ৱেষ্ট বেংগল, ত্ৰিপুৰা যেনেকুৱা হৈছে, তাততো অকলে বেংগলী হিন্দুৱে কৰা নাই, তাত বেংগলী মুছলমানৰ লগত আছে। গতিকে এই কথাটো কোৱাৰ একমাত্ৰ বেছি উদ্দেশ্য হ'ল অহা পাৰ্লামেণ্ট ইলেকশ্যনৰ আগত যাতে ভোটবিলাক কংগ্ৰেছেও নাপায়, অন্য পাৰ্টীয়ে নাপায়, চব আমাৰ বিজেপি পাৰ্টীয়ে পায়। ইয়াৰ মতলব এইটোৱেই। কিন্তু মই এই কথাটো মই প্ৰতিবাদ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে বাংলাদেশ হৈ যাব, ইমান সহজ কথা নহয় বাংলাদেশ হৈ যাব। অংকত অলপ কমি আছে নেকি? কেনেকৈ এইটো বাংলাদেশ হ'ব? ষ্টেটিষ্টিকেল নলেজ কম আছে নেকি? কেনেকৈ এইটো বাংলাদেশ হ'ব? ইমান সহজ কথা নেকি বাংলাদেশ হৈ যাব? এইবিলাক কথা আজি মানে দেশখন স্বাধীন হোৱাৰ পিছত অসমত কিমান মুখ্যমন্ত্ৰী হৈছে, মানে আপোনাৰ গোপীনাথ দলৈৰ পৰা আৰম্ভ কৰি কিমান মুখ্যমন্ত্ৰী হৈ গ'ল অসমত, কিন্তু এনেকুৱা ৱাৰ্ডিং কোনো মুখ্যমন্ত্ৰী আজিলৈকে কৰা নাই। এটা কমিউনিটিক মানে এনেকৈ টাৰ্গেট কৰি লোৱা উচিত নহয়। যি ইচ্ছা তাকেই কয়। এই পীযুষ হাজৰিকাও যি ইচ্ছা সেয়ে কয়। মানে এইবিলাক কৈ নহ'ব। অহা পাৰ্লামেণ্ট ইলেকশ্যনত যদি দিল্লীত কংগ্ৰেছ ক্ষমতাত আহিব পাৰে, তেতিয়া অসমতো আহিব বিজেপি ক্ষমতাত। অহা নিৰ্বাচনত যদি দিল্লীত বিজেপি থাকে, অসমতো থাকিব। ৰাইজ উল্টি যায়, ৰাইজ কাৰো লগত নাথাকে, ৰাইজ হাৱা বতাহৰ লগত যায়। গতিকে এইবিলাক কথা কোৱাৰ কোনো অৰ্থ নাই। অসম বাংলাদেশ কেতিয়াও নহয়, আজিও নহয়, কালিও নহয়, পৰহিও নহয়। কি অংকত হ'ব পাৰিব? আজি অসমত টাই, আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, চুতীয়া, কাৰ্বি, ডিমাচা, মানে যিমান জনগোষ্ঠীৰ মানুহ আছে, টাই, আহোম, মৰাণ, মটক, কোচ, ৰাজবংশী, যিমান জনগোষ্ঠীৰ মানুহ আছে, এইবিলাক ইমান জনগোষ্ঠীৰ মানুহ থাকোঁতে ইয়াত মানে আপোনাৰ 30% মুছলিম মানুহ বা 34% মুছলিম মানুহে এইটো বাংলাদেশ বনাব পাৰিব নেকি? এইটো ইমান সহজ কথা নেকি? এইটো নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবলৈ মুখ্যমন্ত্ৰী এনেধৰণৰ মন্তব্য এইটো একদম 100% সঁচা কথা। আৰু এনেকৈ যদি মুখ্যমন্ত্ৰীয়ে কৰি থাকে, এনেকৈ মানে হেৰি থাকে, 3 গগৈ লগত হাত তুলিবলৈ বাধা দিছে। 3 গগৈ আৰু গগৈয়েতো শাসন কৰিছে। গগৈয়েতো ইয়াত বেছিভাগ সময় আহোম মানুহে শাসন কৰিছে। আহোমৰ নেতৃত্বত গভৰ্ণমেণ্ট হৈছে। এইটো মানে এবাৰ শৰৎ সিং হৈছে, এবাৰ এতিয়া হেৰি হ'ল মধ্য অসমৰ পৰা প্ৰফুল্ল মহন্ত হ'ল, এতিয়া নাহমনি অসমৰ পৰা এইমাত্ৰ এই 2 বছৰ ধৰি হেৰি হৈছে আমাৰ মুখ্যমন্ত্ৰী, মানে হেমন্ত বিশ্ব শৰ্মা হৈছে। সোণোৱালতো উজনি অসমৰ পৰাই মুখ্যমন্ত্ৰী হৈছিল। এটা কথা স্পষ্টভাৱে কালি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে, যিসকল